হাই গাইজ সোনা ব্লগছৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে সোনা হাই কৰা টিভি চাই আছে আৰু মই এতিয়ালৈকে ভাত বনোৱাই নাই। 12টা বাজিছে। বলক তেতিয়াহ'লে ভাত বনাব যাওঁ আৰু আপোনালোককো দেখাই থাকিম কি ৰান্ধো আৰু বলক তেতিয়া। এতিয়া বহুত দেৰি হৈ গ'ল, ৰাতিপুৱা উঠাৰ পৰা এতিয়ালৈকে একো খাবই পৰা নাই। 12টাই বাজি গ'ল। বলক তেতিয়াহ'লে চাহ অলপকে বনাই খাই লওঁ, তাৰপিছত লাহে লাহে ভাত বনাওঁ আৰু। এইফালে মই চাহপাত বনাবলৈ দিছোঁ। এতিয়া চাহ এই চাহপাতটো দেখা পাইছেনে? কিন্তু আমাৰ মানে ফ্ৰী আৰু ইউনিটৰ পৰা ৰেচনত পোৱা। বলক তেতিয়াহ'লে চাহ বনাই খাই লওঁ। এতিয়া ফ্ৰিজৰ পৰা মাছখিনি উলিয়াই লওঁ। মাছ আনিছিলোঁ এইখিনি 1 কিলোতকৈও বেছি। বাছ এতিয়া ধোৱাই নাই, ধুবও লাগিব। অলপ ধুই লওঁ নহ'লে। চাই থাকক ভিডিঅ'টো। মই এয়া ছোৱালীজনী দেখিছেনে? পূৰা নিমখ দিবলৈ উস্তাদ, নিজে লৈ আহিছে। আহি পেলাই এয়া নিমখ দিছে আৰু দিব লাগিব। এই মাছটো কি যে, এইটো বোলে আমেৰিকান কাৰৈ। আৰু দিব লাগিব। হাতখন ধুই ল'ব দে। বেছি উস্তাদ নেদেখাচোন। হাতত ৰুক এখন চালনী লিখিয়া দেখা নাই? গোটেই নিমখখিনি ওলাই যাব নহ'লে। মই ওপৰত দিম নহয়। নিমখ ফুলকবিখিনি আৰু আলু আছে 2 পিচমান। তাৰপিছত এইখিনি অলপ বইল কৰি লৈছোঁ, যিহেতু এইটো আনচিজনো হয় অলপ খাবৰ কাৰণে। সেইকাৰণে অলপ বইল কৰি পানীখিনি পেলাই দিম, তাৰপাছত বনাম লাহে লাহে। ফালে পিঁয়াজ, এটুকুৰা আদা আৰু 2টা জলকীয়া। ছোৱালীজনীয়ে ইমান জ্বলা খাই বাৰু, নোখোৱা নহয়, তথাপিও অলপ কেতিয়াবা ভংগীমা অলপ কৰে আৰু। বলক তেতিয়াহ'লে আৰু হালধি অলপ কম হৈ আছে, হালধি অলপ ভৰাই দিওঁ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, সেইখিনি ফুলকবিৰ লগতে, আৰু তাৰ কাৰণে সেইকাৰণে এটা মাথাও দি দিছোঁ লগতে। মানে মাছকেইটা লাহে লাহে কৰি লৰাই দিওঁ। মাছ 3 পিচটো কাঢ়ি ল'লোঁ আৰু এইফালে ৰঙা হোৱালৈকে ভাজি আছোঁ। এইফালে বইল কৰি থোৱা কি কয় ফুলকবিখিনি দি দিম আৰু লাহে লাহে। কাটি থোৱা ফুলকবিখিনি, বইল কৰি থোৱা ফুলকবিখিনি দি দিওঁ, লগতে 2 পিচ 3 পিচমান আলু আছে। আৰু লগা হ'লে পিছত দিম, যিহেতু কম হ'লে পিছত লৈও খাব পাৰিম, বেছি হ'লেতো কিবা কৰিব নোৱাৰিম। প্ৰথমে অলপ হালধি দি ল'লোঁ, অলপ 1 চামুচতকৈ অলপ বেছিকৈ হালধি দি ল'লোঁ। তাৰপাছত অলপ কালাৰ আহিবৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিলোঁ, গৰম মছলা দি দিলোঁ। বেছি নহয় অলপ, যিহেতু আমি অলপ মছলা কমেই খাওঁ। নামমাত্ৰ মছলা দি দিলোঁ, যিহেতু ছোৱালীজনীয়ে মছলা নহ'লে খাই ইমান এটা ভাল নাপায়। দিছোঁ আৰু মই অলপ বহি লৈছোঁ, ভাবিছোঁ পিঁয়াজখিনিও অলপ ঠিক কৰে। আৰু এটা মাছ পুৰিম, মই মাছৰ পুৰা পিটিকা খাই খুব বেছি ভাল পাওঁ, আৰু সেইকাৰণে কিবা আমেৰিকান কাৰৈ মই নিজৰ কাৰণে লৈ আহিছোঁ। এইটো খাব নোৱাৰে, বহুত কাঁইট আছে। তো এফালে পানী 3টা বটল, 1 বটলত আমি পানী কিনি খাব লাগে, আৰু 1 বটলত 50 টকা লয়, আৰু আমাক 40 টকাতে দিয়ে আৰু সদায় লৈ থাকোঁ কাৰণে। এইফালে চব্জি উতলি আছে।
ইয়াত যিহেতু মৌচমটোৰ লগত মোক বিলকুল শ্বুট কৰা নাছিলে, সেইকাৰণে অহাৰ পৰা বেমাৰ 10-12 দিনমানতো ভাতেই খাবলৈ নোৱাৰিলোঁ। ইমানেই বেছি বেমাৰ হৈ আছিলে। এতিয়া ভালেই বাৰু, এতিয়া তেনেকুৱা একো বিশেষ কিবা নাই। আমি বেমাৰ হোৱাৰ কাৰণেতো ঘৰত যাবলৈ টিকেটো কৰিব বিচাৰিছিলোঁ, কিন্তু ভাবিলোঁ অলপ 2 দিনমান চাই লওঁ, ভাল হ'লে থাকিম, কিন্তু তেতিয়ালৈকে বাৰু ভালেই হৈ গ'ল। সোণাৰ বোলে বিৰাট বেছি ভোক লাগিলে আৰু তাইক সেইকাৰণে আগতীয়াকৈ দি দিলোঁ। তাৰপিছত মই এইফালে মাছ পুৰি আছোঁ, হোৱাই নাই, তো হ'লে মই খাম আৰু তাই আগতীয়াকৈ খাই লওক। জোল অলপ দি দিওঁ না। এইটো খাবা নাই তুমি? খাবা? ভাল লাগিব জানো? এইটো মামীয়ে খাব। তাৰপিছত ইয়াত জিজি চাই, ইয়াতে আলু অলপ দি দিওঁ। কাঁইট আছে আকৌ দেই, লাহে লাহে খাই থাকা, মোৰ পিছত কাঁইটটো উলিয়াই দিম হা। কেনেকুৱা লাগিছে কোৱাচোন? অলপ ঠাণ্ডা হ'বলৈ দিয়া। কেনেকুৱা লাগিছে? হা, ভালকৈ কোৱাচোন, কেনেকুৱা লাগিছে খাবলৈ? এনেকৈ এইফালে মই মাছ পুৰি আছোঁ, ফেনখন চলি আছে যে সেইকাৰণে কিবা হৈ গৈছে। এইফালে সোণাই ভাত খাই আছে, মাথাটোহে খাইছে, মাছখিনি খাব লাগে বুলি। তাৰপিছত ইফালে মোৰ মাছ পুৰা হৈ গ'ল। ইয়াত মই নেমু 1 টুকুৰা লৈছোঁ, পিঁয়াজ অলপ কাটি লৈছোঁ। মই যিহেতু জ্বলা খাই ভাল পাওঁ আৰু এইটোতো সোণাই নাখায়ে, সেইকাৰণে মই অলপ জ্বলা অলপ বেছিকৈ লৈ লৈছোঁ। এইফালে নিমখ লৈ লৈছোঁ। তাৰপিছতে এইফালে বন্ধাকবি ভাজা কালিৰে আছিলে, এইফালে ভাত আৰু এয়া মাছ, কিবা ফুলকবি আৰু বিলাহীৰ জোল। তেতিয়াহ'লে খাই লওঁ ভাতটো, তাৰপিছত লগ পাই আছোঁ। ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ফুলকবি চব্জি খাবলৈ ভালেই লাগিলে বাৰু। সোণা বেটাও গোটেইখিনি ভাত খাই শেষ কৰি দিলে, তাইও খাই ভালেই পালে। আৰু অলপ থাকিলে ৰাতিকৈ তাইৰ লগতে খাম আৰু ভাত অলপ বনাব লাগিব। তাৰপিছত এইফালে তাই টিভি চাই আছে আৰু বোলে পঢ়িব, টিভি চাই বোলে পঢ়িব। এতিয়া টাইমটো 2টা বাজিছে আৰু কিমান দেৰি পঢ়ে আৰু আধা ঘণ্টামান পঢ়িব চাগে। মন গ'লে পঢ়ে, মন নগ'লে নপঢ়ে। আৰু ইয়াত যেতিয়া আমি কলকাতাত আহিছোঁ তেতিয়াৰ পৰাহে তাইক মই অলপ পঢ়াব চেষ্টা কৰিছোঁ। আগতেতো এনেই মুখেৰে কৈ থাকোঁ এইটো বুলি, আৰু এতিয়াতো এনেই অলপ পঢ়াব বিচাৰিছোঁ। কিতাপখনটো খালি চিলি অৱস্থাই নাই, আৰু পঢ়েও বাৰু অলপ, নপঢ়ে নহয়। এতিয়া এমাহৰ ভিতৰতে বহুতখিনিয়ে শিকিলে, পাৰে ABCD লিখিব ধুনীয়াকৈ পাৰে, নোচোৱাকৈও লিখিব পাৰে। 1-2 খিনি 20লৈকে লিখিব পাৰে। মানে 1-2 শিকোৱাই নাছিলোঁ বাৰু, 1-2 ইংলিছৰখিনি শিকাইছিলোঁ, 1-2 খিনি 20লৈকে লিখিব পাৰে। আৰু 1-2 খিনিও শিকাই আছোঁ, এতিয়ালৈকে পৰা নাই। আৰু ক খ খিনি শিকাই আছোঁ, অলপ গাব পাৰিছে, মাজে ইমান ভালকৈ গাব পৰা নাই। তথাপিও আৰু কেইদিনমান শিকালে চাগে পাৰিব, তাকে অলপ শিকাওঁ। আৰু অলপ শিকোৱাৰ পাছত অলপ পঢ়াই লওঁ। তাৰপিছতে যদি নপঢ়ে তেতিয়া শুৱাই দিম। 2টাও বাজিলে বাৰু। অলপ যদি এতিয়া নুশুৱে, ৰাতিকৈ সন্ধিয়া সময়ত মানে তাই পঢ়িবলৈ নিবিচাৰে আৰু শুই থাকিব বিচাৰে, আৰু টোপনিও আহে তেতিয়ালৈকে। তো যদি নপঢ়ে তেতিয়া অলপ শুই লওঁ দুইজনীয়ে। লগ পাই আছোঁ তেতিয়াহ'লে সন্ধিয়া টাইমত। এতিয়ালৈ আজি আমাৰ সন্ধিয়া চাহৰ লগত আছে ইয়াত পকোৰা, বন্ধাকবি আৰু পিঁয়াজ দি বনাইছিলোঁ। মানে পকোৰা খাবলৈ কেনেকুৱা লাগিছে? আচ্ছা। সন্ধিয়া চাহ খাই আজৰি হ'লোঁ, আৰু ৰাতিকৈ ভাতৰ লগত দুপৰীয়াৰ শাকে আছে, তাৰ লগতে আমি খাম। আৰু নতুন ভিডিঅ' পাই থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।